मोनसे दुखुनांथाव खौरां आं स्टुडिअ'आव दं मेम'रिता नार्जारी। गसाइगाव पुलिस थानानि सिङाव थानाय खासियाबारि बुरासारा दैसायाव गोजावनानै थानाय मंगल सरेननि बिसि आरो खासियाबारिनि थागिबि माइकु किस्कुनि गोथै सह'खौ बोखांनो हादों। दिनै सानजौफु 12 रिंगायाव गामिनि सुबुंफ्रा दैसानि दैयाव गोजावनाय गोथै सह'खौ नुयो आरो साबखाथा पुलिसनो खौरां हरो। खौरां मोननायाव साबखाथानि पुलिस आइ.सि. राजिब कलिताजों लोगोसे गसाइगाव महकुमानि पुलिस अफिसार मन्टुराम बरा आरो गसाइगाव पुलिस थानानि एस.सि. स्मिथिया जाथाय जायगायाव सौहैयो आरो दैसानिफ्राय गोजावनाय गोथै सह'खौ बोखांनो हायो आरो पस्टमर्टेमनि थाखाय क'क्राझारसिम दैथायहरो। थैनाय सुबुंनि बैसोआ 50 बोसोरसो जागोन होननानै मिथिनो मोननाय जादों। जि-जोमनि थफ्लायाव मोननाय बे सुबुंखौ थागिबि हारि होननानै सिनायथिनाय जादों। जायगानि सुबुंफ्रा सन्देह खालामदों दि माइकु किस्कुआ दैसायाव जि सुनो फैनाय समाव फिस्लायना जिउ गोमायो। ঘটনাটো এনেকৈ হৈছে মানে পুৱাত দুজনে বুঢ়া বুঢ়ী একেলগে ভাত খাই বুঢ়া আগতে মানে পাৰ হৈ বজাৰৰ দক্ষিণ ফালে অলপ মিটিং আছে তাতে আমাৰ লগতে আছিল। তাৰপিছতে এই ঘটনাটো মাজে মাজে মানে নদীতে গা ধুবলৈ আহে, কেতিয়াবা কাপোৰ চাফা কৰিবলৈ আহে। এনেকৈ অহা যোৱা মানে আজিৰ যিটো ঘটনা হৈছে তো দেখা যায় কাপোৰবিলাক আছে। এতিয়া আমি বুজি পালোঁ যে আজি এই মাইকু কিস্কুক আজি হয়তো এই নদীত গা ধুৱাবলৈ আহিছিল আৰু সেই সময়তে পিছলি গৈ এই মাইকীজনীক পানীত ডুবিল। ডুবোৱাৰ পিছত উঠিব নোৱাৰিলে। নোৱাৰাৰ পিছত তেওঁৰ মৃত্যুবৰণ হৈ গ'ল। বয়স হৈছে 50 বছৰ হ'ব। কোনটো গাঁৱৰ? আমাৰ এই কাছিয়াবাৰী গাঁৱৰে। তো মই জনামতে মানে আজিৰ এই ঘটনাটো এনেকৈ মানে এইটোই ক'ব পাৰিছোঁ। আজি এই ঠাইত মানে আমাৰ এই অঞ্চলৰ আমাৰ চাপোটাৰ আৰক্ষী আহি সিয়ে মানে এই মানুহজনক মৃত্যুৰ কিবাটো আৰক্ষী লৈ যায়। এইটোই মোৰ আজি যিখিনি ইয়াৰ ঘটনা আমি গম পালোঁ, যিহেতু মই এইখিনি গাঁৱৰে বাসিন্দা হয়, মোৰ নাম পাল্টন কিস্কু হয়। আৰু এইখিনি সময়ত আমি খবৰ পালোঁ যে এটা মৃত্যুদেহ মানে নদীত পোৱা গৈছে। তো সেই মানুহজনীক চেনা পোৱা গৈছে যে এইটো কাছিয়াবাৰী গাঁৱৰে হয়। আৰু এতিয়া তাৰ যিহেতু স্বামীৰ লগত আমি কথা পাতিলোঁ, তেখেতে ৰাতিপুৱা একেলগে আছিলে, একেলগে ভাত চাত খাই স্বামীয়ে নিজৰ মানে কাম কৰাৰ কাৰণে বাহিৰত ওলাই গ'ল আৰু দুপৰীয়া সময়ত বজাৰত আহিছে। সেইখিনি সময়ত মহিলাজনীয়ে কাপোৰ চাফা কৰিবৰ কাৰণে লগতে গা ধুবৰ কাৰণে আহিছে চাগে, যিহেতু কাপোৰো আছে। তো ইয়াতে দেখা গ'ল যে নদীত পৰি গৈছে আৰু হয়তো ইয়াতে পিছলৈ পৰি পেলাই মৃত্যুবৰণ হৈ গ'ল। ইয়াতে সদায় মানুহবোৰ গাঁৱৰে মানুহ যিহেতু কাপোৰ চাফা কৰিবলৈও আহে, গা ধুবলৈও আহে, যিহেতু গাঁৱৰ ওচৰৰে নদী। তো ইয়াত দেখা গ'ল যে মানুহজন মানে মৃত্যু হৈ গ'ল। তো এইটো আকস্মিক ঘটনা বুলি আমি ক'ব পাৰোঁ, কাৰণ ইয়াতে সদায় মানুহ অহা যোৱাও কৰে আৰু এইখিনি মানে কাপোৰ ধুবৰ কাৰণে আহে। এইখিনি আমি ক'ব খুজিছোঁ বা এইখিনি আমি গম পোৱা মতে এইটো নিজে হয়তো পানীত পৰিছে, এইটো কাৰণে মৃত্যুবৰণ হৈ গ'ল। হয়, আৰক্ষী ইহঁতে গম পোৱাৰ লগে লগে আমাৰ চাবকাটা আৰক্ষী চকীৰ আই.চি. লগতে যিমান ষ্টাফ চবেই আহিছে আৰু এই মৃত্যুদেহখন পানীৰ পৰা উদ্ধাৰ কৰিলে। হয়।